এখন বাক্সা ডিস্ট্রিক্ট যে উষু এসোসিয়েশনের পৰা আজি 14 যে উষু এসোসিয়েশনের যে খেল প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হৈছে এদিনীয়া কাৰ্য হৈছিলে তো আজি এইখিনি সময়ত আমি উষু এসোসিয়েশনের পৰা আমি জানিব পাৰিছোঁ যে বাক্সা ডিস্ট্রিক্টৰ পৰা কেইখনমান ক্লাবৰ পৰা যি পাৰ্টিচিপেট আছে ইয়াত 50 জন যে পাৰ্টিচিপেট ইয়াত অংশগ্ৰহণ কৰিছে তাৰ মাজত আমি এটা জাস্ট আমি খেলখন আমি উপভোগ কৰিলোঁ তাৰ আমি বাক্সা ডিস্ট্রিক্ট স্পোর্টস অফিসৰ পৰা আমি এটোকে ধন্যবাদ জনাব বিচাৰিছোঁ যে উষু এসোসিয়েশনৰ পৰা যিখিনি পাৰ্টিচিপেট বা খেলুৱৈবিলাক যি ল'ৰা ছোৱালী বা খেলুৱৈবিলাক যি উঠি অহা যি প্ৰজন্মবিলাক আমি যি সিহঁতক যে খেলৰ লগতে আমি শিক্ষা যি সিহঁতক আমি যে দিব বিচাৰিছোঁ এইকেইটা আমি উষু এসোসিয়েশনৰ পৰা আমি যিবোৰ খেলুৱৈ আছে সিহঁতক আমি যে যোগাব বিচাৰিছোঁ বা খেলখন প্ৰদৰ্শন ভালকৈ কৰে সেইটো আমি কামনা কৰিছোঁ আৰু লগতে আজি ইনডোৰ হলত আমি ভালকৈ প্ৰদৰ্শন কৰিব পাৰিলোঁ আৰু উষুৰ পৰা আমি দুজন যি নেশ্যনেল চেম্পিয়নশ্বিপ সিহঁতক আমি সম্বৰ্ধনা জনাব পাৰিছোঁ তো গতিকে অহা দিনবোৰত যি খেলুৱৈবিলাক আমি ভালকৈ প্ৰদৰ্শন কৰিব পাৰিম সেইটো আশা কৰিছোঁ মোৰ বেছি কি ইভেন্ট আছে মানে কেটেগৰী ৱাইজ আছে 14 সাব জুনিয়ৰ আৰু জুনিয়ৰ আৰু সিনিয়ৰ লেভেল আছে কেটেগৰী ৱাইজত আমি যি খেলুৱৈবিলাক আমি সিহঁতক ইয়াত অংশগ্ৰহণ কৰিব পাৰিছে তাকে কামনা কৰিলোঁ আমাৰ ইয়াত বাটুপুৰী ইনডোৰ হলত আমাৰ দুদিন কাৰ্যসূচীৰে উষু চেম্পিয়নশ্বিপ ইণ্টাৰ ডিষ্ট্ৰিক্ট এইটো পাতা হৈছে উষু দুটা পাৰ্ট থাকে এটাটো হ'ল চান্দা য'ত নেকি কম্বেট ফাইটিং হয় দুটা অপনেণ্টৰ ভিতৰত ফাইটিং কম্পিটিশ্যন হয় আৰু এটাটো হ'ল টাউলু য'ত নেকি ডেমনষ্ট্ৰেশ্যন হয় এই দুটা পাৰ্ট আমাৰ এতিয়া ৱেইট কেটেগৰী ৱাইজত চলি আছে বৰ্তমান ইয়াতে বহুতটা কেটেগৰী আছে এইটো এইচৰ লগত কেটেগৰীটো আহে 6-7টামান কেটেগৰীত আছে সাব জুনিয়ৰ জুনিয়ৰ চিনিয়ৰ ইউথ এইখিনি কেটেগৰী আমাৰ চলি আছে ক্লাব বৰ্তমান আমাৰ 6টা ক্লাব অল বাক্সা এতিয়া যি কম্পিটিশ্যন এই কম্পিটিশ্যনত আমি দেখা পাইছোঁ 50 কম্পিটিটৰ্ছে ভাগ লৈ আছে এই খেলখনৰ কাৰণে এনে আমি গম পাওঁ যে ইয়াৰলি ডিষ্ট্ৰিক্টৰ কাৰণে স্পৰ্টছ ডিপাৰ্টমেণ্টক স্পৰ্টছ যি এছ'চিয়েশ্যন কিবা এটা দিয়ে কিন্তু উষু এছ'চিয়েশ্যন হিচাপে বাক্সাই বৰ্তমান এনেকুৱা আমি চৰকাৰৰ পৰা লিগেল কিবা পোৱা নাই ফাইনেন্সিয়েল এছিষ্টেঞ্চ পোৱা নাই এতিয়া আমি যাৰ পৰা মানে ডনেশ্যন বিচাৰিছোঁ কিছুমানে দিছে কিন্তু কিছুমানৰ পৰা আমি চৰকাৰ মানুহৰ পৰা পোৱা নাই এইখিনিয়ে কৰিব বিচাৰিম চৰকাৰক আমাৰ BTR চৰকাৰলৈ যে আমাৰ যিখিনি ইয়াৰলি কম্পিটিশ্যন হয় ডিষ্ট্ৰিক্ট ৱাইজত এইটোৰ কাৰণে যাতে ফাইনেন্সিয়েল এইড ইয়াৰলি কিবা এটা বাজেট ধৰি পেলাই আমাক দিয়ে যাতে আমি আমাৰ ইয়ং জেনেৰেশ্যনৰ কাৰণে এই উষু কম্পিটিশ্যন বা এইবিলাক চেম্পিয়নশ্বিপটো আমি পিছলৈ মানে ভালকৈ আগুৱাই নিব পাৰোঁ আশা কৰিছোঁ তেখেতসকলে যেনেকৈ কৈছে আমি এদিন আমাৰ BTR স্পৰ্টছৰ EM মাননীয় তেখেতলৈ গৈছিলোঁ তেখেতে আমাক কৈছে কি আপোনালোকে ৰিটেন আকাৰে কিবা এটা লিখি আনিব চৰকাৰক জমা দিব আমি পাৰা পৰ্যন্ত এই আপোনালোকৰ উষু গেমৰ কাৰণে যিখিনি ফাইনেন্সিয়েল এছিষ্টেঞ্চ এইটো দিব চেষ্টা কৰিম কিন্তু আমি ওৱান টাইমৰ কাৰণে আমি গৈছিলোঁ ফাইনেন্সিয়েল এইড বা ডনেশ্যনৰ কাৰণে কিন্তু আমাক এনেকুৱা ভাল ৰেছপন্স নিদিলে তাৰ কাৰণে আমি বৰ দুখ পাইছোঁ আশা কৰিছোঁ আমি প্ৰচেছটো কৰি যাম যিখিনি তেওঁলোকে বিচাৰিছে এইটো আমি জমা দিম তাৰপিছত তেওঁলোকে কি কৰে এইটো আমি
ভাল কিবা এটা আমাৰ কাৰণে ডনেশ্যন দিব বুলি আমি আশা কৰোঁ হ'ব